নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। বৰ্তমান আজি আমি যাম ডিব্ৰুগড়ৰ পৰা চিলাপথাৰলৈ। তো যাওঁতে আমি বগীবিল দলঙৰ ওপৰে যাম। তো আপোনালোকক সকলো দৃশ্য দেখাম। বৰ্তমান বগীবিল দলং কেনেকুৱা হৈ আছে তো সকলোখিনি দেখাম। যদি আপোনালোকে বগীবিল দলং নাই চোৱা তেনেহ'লে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, সকলোখিনি দেখিবলৈ পাব। আৰু যদি আপোনালোকে চাইছে তেনে কমেণ্ট কৰি জনাব, আৰু যদি নাই চোৱা তেনেহ'লে কমেণ্ট কৰি জনাই দিব। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো দলঙৰ পৰা আৰম্ভ কৰা নাই, অলপ আগৰ পৰা কৈছোঁ যাতে আপোনালোকে ভিডিঅ'টো দেখিবলৈ ভাল পায়। চ' আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লেচটো বহুত সুন্দৰ হয় আৰু দলংখনো বহুত সুন্দৰ হয়, বহুতখিনি দীঘল হয়। চ' আপোনালোকে চাই থাকক, তেতিয়া গম পাই যাব যে কিমানখিনি দীঘল হয় বা কেনেকুৱা, আপোনালোকে সকলোখিনি গম পাই যাব। বৰ্তমান পানীৰ পৰিমাণো বহুত কম হয়। চ' ভিডিঅ'টো চাই থাকক, সকলোখিনি গম পাব। আৰু মই ক'লোৱে, যদি আপোনালোক মোৰ চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোক ভিডিঅ' বনাবলৈ বহুতখিনি উৎসাহ দিয়ে। তো ব'লক বন্ধুসকল, ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ি যাওঁ।